हेलो फ्रेंड्स मोर भिडिओले आपनालोকক সকলোকে স্বাগতম জনালো। আজি মই ব্ৰেড দি এটা মিঠাই বনাম। ব্ৰেড এনেকে খায়নো আমনিয়ে লাগে, সেইকাৰণে আজি নতুন এটা ষ্টাইলত মিঠাই বনাই দেখাম আৰু মিঠাইনো কেনেকে বনাম বলক আপোনালোককো দেখাম। ব্ৰেড মিঠাই বনাবৰ কাৰণে মই এনেকুৱা ডাঙৰ সাইজৰ ব্ৰেড লৈছো। ব্ৰেড গিডখৰ এতিয়া কাটি লম সৰু সৰুকে। এনেকে সৰু সৰু পিস কাটি ললো। গেছত এখন কেৰাহী বহাই দিছো। কেৰাহীখন অকমান গৰম হ'বলৈ দিলো। তাৰ পিছত দি দিম ৰিফাইন তেল। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'ল, ব্ৰেডখিনি ফ্ৰাই কৰি লম। এখন এখনকে ব্ৰেড দি দিম। ব্ৰেডখিনি গোল্ডেন ফ্ৰাই কৰিব লাগিব। এক সাইডে ৰঙচুৱা হৈ গ'ল, এতিয়া মই ইটো সাইডেও কৰি লম। দুই সাইডে ৰঙচুৱা হৈ গ'ল, এতিয়া মই ব্ৰেডখিনি তেলৰ পৰা উলিয়াই লম। এনেদৰে মই গোটেইখিনি ব্ৰেড ফ্ৰাই কৰি লম। ব্ৰেডৰ মাজত দিবলৈ মাৱা অলপ বনাম। প্ৰথমে মই লৈছো লিকুইড গাখীৰ। গাখীৰখিনি দি দিম এনেকুৱা 10 টকীয়া পেকেট এটা মিল্ক পাউডাৰ আৰু এইখিনি ঠাণ্ডা থাকুনতে কৰিম। এতিয়া মই গেছ জ্বলোৱা নাই, এইখিনি মিক্স কৰি লম। মিক্স কৰা হ'ল, এতিয়া গেছটো জ্বলাই দিছো আৰু এইখিনি ডাঠ যেতিয়ালৈকে নহয় তেতিয়ালৈকে এনেকৈ লৰাই থাকিম। গাখীৰখিনি লৰাই থাকুনতে দি দিম ইলাইচি পাউডাৰ অকণমান। ইলাইচি পাউডাৰখিনি ভালদৰে মিক্স কৰি লম। অকণমান গাই ঘিউ দি দিম। গাই ঘিউখিনি অলপ মিক্স কৰি লম। এতিয়া চাটনিখিনি বনাই লওঁ। চেনি দিছো 1 কাপ আৰু তাতে দিছো পানী আধা কাপ। চেনি আৰু পানীখিনি এটা কেৰাহীত দি গেছত বহাই দিছো আৰু অলপ সময় এনেদৰে লৰাই থাকিম যেতিয়ালৈকে মিক্স হৈ নাযায়। চেনি পানীখিনি দি দিম ইলাইচি পাউডাৰ আৰু ইলাইচি পাউডাৰখিনি দি ভালদৰে মিক্স কৰি লম। অলপমান আঠা হোৱাৰ পিছত চেনি পানীখিনি নমাই দিম। গোটেইখিনি ব্ৰেড ফ্ৰাই কৰি ললো। এতিয়া যোনখিনি মই চাটনি বনাইছিলো সেই চাটনিখিনি ব্ৰেডৰ ওপৰত দি দিম। অলপ সময় এনেদৰে থাকিবলৈ দিম। চাটনিত অলপ সময় থকাৰ পিছত মই এনেকৈ উলিয়াই লম গামলা এটা। অলপমান চাটনিখিনি লগাই লগাই উলিয়াম। এইখিনি মাৱা বনাই থৈছিলোঁ অলপমান লৈ তাৰপিছত এনেকৈ ব্ৰেডত লগাই দিম। এনেকৈ মই গোটেইখিনি লগাই ল'ম ব্ৰেডত। এইয়া চাওক ফ্ৰেণ্ডছ, মোৰ ব্ৰেড মাৱা মিঠাই ৰেডি হৈ গ'ল।
খুব কম সময়ৰ ভিতৰতে বনাব পাৰি, বেছি সময়ো নালাগে বনাবলৈ। আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰিবচোন, বহুত ধুনীয়া হয় খাবলৈ। ৰেডি মিঠাই বনালোঁ আৰু আমি সকলোৱে চাহৰ লগত খালোঁ, খাই বহুত ভাল লাগিলে। আপোনালোকেও এনেকৈ বনাবচোন, খাবলৈ বহুত সোৱাদ হয়। যদি এই মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। আকৌ এনে এটা ভিডিঅ' লগ পাম, তেতিয়ালৈ বাই।